বহুত দিনৰ পৰা মোৰ মনত এটা আশা আছিল, সদায়ে যাম বুলি ভাবি থাকোঁ, কিন্তু যোৱাই নহয়। নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত হয়তো দেখি গম পাইছেই, আচলতে মই ক'লৈ আহিছোঁ। এয়া মোৰ বহুত দিনীয়া এটা আশা। আচলতে এয়া হৈছে আমাৰ অসমৰে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত অৱস্থিত জগন্নাথ মন্দিৰ। ইয়াতে আহিম বুলি মই বহুত দিনৰ পৰা ভাবি আছিলোঁ। যিহেতু অসমত থকাই নহয়, খুব কম সময়ৰ বাবে অসমলৈ যোৱা হয়। সেইখিনি সময়ত আচলতে বিশেষকৈ ফুৰাই নহয়, কিন্তু এইবাৰ ডিব্ৰুগড়লৈ আহিছিলোঁ বিশেষ কাম এটাত। ভাবিলোঁ সোমায়ে যাওঁ। আমি সোমাইছোঁ যেতিয়া প্ৰায়খিনি গধূলিয়ে হ'ল, তথাপিও ভাবিলোঁ মনত সেইকণ আশা আছিলে যেতিয়া সোমাই যাওঁ। বেছি সময়ৰ কাৰণে নহয় বাৰু। এয়া আমি আহি ধুনীয়াকৈ জগন্নাথ মন্দিৰ দৰ্শন কৰিলোঁ। পৰিৱেশটো যে ইমান বেছি সুন্দৰ, ইমান পৰিষ্কাৰ পৰিচ্ছন্ন, সোমাই ইমান ধুনীয়া এটা ভক্তিভৰা মন গঢ় লৈ উঠে। খুব শান্তিৰ পৰিৱেশ, ইমান বেছি ভাল লাগিল। বিশেষকৈ এইটো ভাল লাগিছে যে ইমান গৈয়ে সেই আশাটো যে পূৰণ কৰিব পাৰিলোঁ, জগন্নাথ দেৱলৈ যে এগছি চাকি অৰ্পণ কৰিব পাৰিলোঁ, এয়াই বহুত বেছি শান্তি লাগিছে মনত। নাজানো আকৌ কেতিয়া অসমলৈ যাবলৈ পাওঁ। সেইবাবে ভাবিলোঁ এই চেগতে সুবিধাটো মিলিছে যেতিয়া আমি সোমাই যাওঁ। আৰু এটা মোৰ আশা আছে, যদি ভগৱানে ভালে কুশলে ৰাখে, সকলোখিনি যদি সুবিধা হয়, পুৰীৰ জগন্নাথ মন্দিৰো এবাৰ দৰ্শন কৰিবলৈ বহুত বেছি এটা আশা আছে। আপোনালোকে হয়তো যিসকলে গৈছে তেওঁলোকে হয়তো জানেই ইয়াৰ পৰিৱেশটো কিমান বেছি সুন্দৰ। নালাগে যে আমি অসমৰ ভিতৰতে ইমান এভাগ ধুনীয়া মন্দিৰ দৰ্শন কৰিবলৈ আহিছোঁ। কেতিয়াও নালাগে তাত সোমাই থাকিলে। ইমান বেছি এটা শান্তিৰ পৰিৱেশ, সকলোফালে পৰিষ্কাৰ পৰিচ্ছন্ন, ইমান ধুনীয়াকৈ সুসজ্জিতভাৱে মন্দিৰটো গঢ়ি তুলিছে, দেখিয়ে বহুত বেছি ভাল লাগিল। আৰু সেই মোৰ বিশেষকৈ মনৰ আশাটো পূৰণ কৰিব পাৰি আৰু বেছি ভাল লাগিল। ইয়াত দেখিছেনে ফুলবোৰ কি ধুনীয়াকৈ সুসজ্জিত কৰি ৰুই থোৱা আছে, ইমান ধুনীয়াকৈ ছিজনেবল ফুলবিলাক ফুলি আছে। আপোনালোকে হয়তো যিসকলে গৈছে জানেই। আৰু